আপোনালোক অলপ বেছি দেৰি কৰিলোঁ নেকি বাৰু? নাই নাই, কিন্তু আচলতে এটা বেলেগ কেছৰ সংক্ৰান্তত এইফালে গৈ আছিলোঁ। ভাবিলোঁ এপাক আপোনালোকৰ ফালেও সোমাই যাওঁ, অলপ কেছটোৰ বিষয়ে কথা পাতি যাওঁ। হয়। একচুৱেলি ময়ূৰী দত্ত আৰু ওচৰ চুবুৰীয়াৰ সৈতে মই কথা পাতিছিলোঁ, কিন্তু যিহেতু মাধৱ দত্ত নামৰ মানুহজনক আপোনালোকে ভালদৰে জানিছিল, ভাবিলোঁ আপোনালোকৰ মুখৰ পৰাই তেওঁৰ বিষয়ে অলপ কথা জানি লওঁ। অৱশ্যে দেৰি হ'ল, পুলিচৰ চাকৰিটো ঘূৰি ফুৰিব লাগে, কেতিয়া সময় উৰি যায় গমেই নাপাওঁ। একো নহয়, আহক আহক, ভিতৰলৈকে আহক। আহক। একো নকলে যে? মানে অৰুন্ধতী, এতিয়াৰে পৰা তুমি আৰু মই হাজবেণ্ড এণ্ড ৱাইফ। সেয়েহে ইজনে আনজনক বুজাটো বৰ দৰকাৰ। কথাটো বহুতেই পাতিব লগা আছে, কিন্তু বৰ্তমান তোমাৰ মানসিক অৱস্থাটো চাই এইবোৰ কথা মুকলিকৈ পাছত কেতিয়াবা পাতিম দিয়া। কথাবোৰ আপুনি এনেকৈ কৈছে যে, আপোনাৰ যদি কিবা ক'ব লগা আছে মোক মুকলিকৈ ক'ব পাৰে, মই বেয়া নাপাওঁ। কিবা বিশেষ কথা নেকি? আচলতে মোৰ এটা অতীত আছে। মোৰ জীৱনৰ বহু সময় মই ঘৰৰ বাহিৰত থাকি কটাইছোঁ। গতিকে সেই সময়খিনিত মোৰ জীৱনত ঘটা ঘটনাবোৰ আৰু অভিজ্ঞতাবোৰ তোমাক অন্তত জনোৱাটো প্ৰয়োজন আছে। সকলোবোৰ কথা মুকলিকৈ ক'লে আমাৰ দুয়োৰে জীৱনত সমস্যা নাথাকে, আমি দুয়ো সুখী হ'ব পাৰিম। বুজিছোঁ। আপোনাৰ জীৱনৰ যদি কিবা বিশেষ কথা মোৰ আগত ক'ব লগা আছে তেনেহ'লে ক'ব পাৰে, মই বেয়া নাপাওঁ। মই ভাবিছোঁ হাজবেণ্ড এণ্ড ৱাইফ হৈ জীৱনৰ দায়িত্ববোৰ পালন কৰাৰ আগতে আমি এজনে আনজনক বুজি লওঁ। আমি জীৱনৰ পৰা আচলতে বিচাৰোঁ কি? এই দুটা দিনত আপোনাক ইমান ওচৰৰ পৰা পাই আপোনাৰ বিষয়ে বহুতখিনি মই বুজিব পাৰিছোঁ। আপোনাৰ দৰে মানুহ এজন মোৰ জীৱনত পাই মই অত্যন্ত সুখী। এয়া মাত্ৰ মই দুটা দিনৰ অভিজ্ঞতাৰেহে কৈছোঁ। বাবা চাওঁ, ইপিনে আছোন, পুলিচ আহিছে, তহঁতক বিচাৰিছে। গৈ আছোঁ জেঠাই। পুলিচ? এই ৰাতিখন? তোমাৰ দেউতাৰ কেছটোৰ কাৰণে বোধহয় সোধপোছ কৰিবলৈ আহিছে। ব'লা। আপোনাৰ সৈতে বহুত কথাই পাতিবলগীয়া আছে, পিছে সেইবোৰ এতিয়া নাপাতোঁ। আপুনি এবাৰ থানালৈকে আহিব, তাতে এই কথাখিনি পাতিম। ঠিক আছে। আৰু আপোনালোক গুৱাহাটীলৈ কেতিয়া যায় এবাৰ অন্তত মোক ইনফৰ্ম কৰি যাব। হ'ব। বেয়া নাপাব, মানে কেছটোত লাগি আছোতো, সেয়ে আহোঁতে অলপ পলমকৈ আহিবলগীয়া। নাই নাই, বেয়া কিয় পাম। অ' মিষ্টাৰ বৰ্ণৱ চৌধুৰী, চিনি পাইছেনে? আমি আগতে লগ পাইছোঁ। মিষ্টাৰ, কি বুলি মাতিলে? মিষ্টাৰ? এই নেম প্লেটখনত এটা নাম লিখা আছে। এতিয়া হয়তো পঢ়িবলৈ অসুবিধা হৈছে, থানালৈ গ'লে মনত ৰৈ যাব। লেট গো অফ মি। লৈ বলি ইহঁতক। অ'কে ছাৰ। হয়, চাওকচোন, ঘূৰি পকি আকৌ আপোনালোককেই লগ পালোহি। চিন্তা নকৰিব, পুৰণি কথাবোৰ কাকো নকওঁ, নাৰ্ভাছ কৰিব নালাগে। আচ্ছা, মই অৰুন্ধতী দত্তক এটা কথা সুধিব বিচাৰিছোঁ, চিধাকৈ উত্তৰ দিলে ভাল পাম। হয়, কওক। আপোনালোকৰ বিয়াৰ আগত ঘৰত আপোনাৰ দেউতা আৰু আপোনালোকৰ মাজত কোনো কথাত মতানৈক্য হৈছিল নেকি? ঘৰ এখনত মানুহকেইজনৰ মাজত কেতিয়াবা মতৰ অমিল হ'ব পাৰে, সকলো ঘৰতে হয়, কিন্তু সেয়া আপুনি মতানৈক্য বুলি ক'ব নোৱাৰে। আমি কেতিয়াবা কিবা ভুল কৰিলে দেউতাই শুদ্ধহে কৰি দিছিল। আচ্ছা, আপোনাৰ বা আৰু দেউতাৰ মাজত কেতিয়াবা কোনো কথাত তৰ্ক হৈছিল নেকি? তেনেকুৱা সংস্কাৰ আমাৰ ঘৰখনত নাই। আপোনাৰ দেউতাই বাৰু কি কথাত এনে এটা কাম কৰিলে? মানে আপোনাৰ কিবা সন্দেহ হয় নেকি?